হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ। আৰু আজি শ্ৰী শ্ৰী কৃষ্ণৰ জন্মোৎসৱ জন্মাষ্টমী সকলোলৈকে ওলগ যাচিছোঁ। আমি আজি গাঁৱৰ নামঘৰত দিনৰ ভাগতে পকা মিঠৈ বনোৱা কাম কৰি আছোঁ। তাই অকণমান সৰুকৈ আপোনালোকলৈ ভিডিঅ' সহকাৰে আগবঢ়াইছোঁ। এয়া উঠিছে, এয়া দিছোঁ নহয় মই। আমি আজি কৃষ্ণ উপলক্ষে আমি পকা মিঠৈ বনোৱা হৈছে। এইয়া পকা মিঠৈ এইফালে বনাই আছে। এই বুবা কিবা এটা ক। আজি আমাৰ ৰাতিকে যত্ন পাতিব। আমি এতিয়া লাডু বনাইছোঁ, ৰাতিকে চবে আহিব খাব। পকা মিঠৈ পকাই আছে। আমি পকা মিঠৈ বনাইছোঁ, কি বুলি কয় জন্মাষ্টমী। এইফালে এয়া বনাই আছোঁ, গুৰ কমটি হ'ল অলপ। এয়া আমাৰ ৰান্ধনীসকল এইফালে।